অবৈধত নগাৰ কবলৰ পৰা উদ্ধাৰ হ'ল মেৰাপানীৰ তৰাণীৰ ইন্দ্ৰপুৰৰ অপহৃত যুৱক বাবু গগৈ। মঙলবাৰে বিয়লি নিজৰ পোহনীয়া পশুধন বিচাৰিবলৈ গৈ চুবুৰীয়াৰে নগালোকে তৰ্কাতৰ্কিত লিপ্ত হৈছিল বাবু গগৈ। কিয়নো হেৰুৱা পশুধনকেইটা নগালোকে ধৰি নিয়াৰ তথ্য লাভ কৰিছিল বাবু গগৈ। আৰু ইয়াৰ পিছতে নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী মাতি আনি ঘৰৰ সমীপৰ পৰা মাৰপিট কৰি বলপূৰ্বক গাড়ীত উঠাই অজ্ঞাত স্থানলৈ লৈ গৈছিল বাবু গগৈ। আৰু এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে স্থানীয় ৰাইজ, CRPF আৰু মেৰাপানী আৰক্ষীয়ে নগা আৰক্ষীক যুৱকজনক উদ্ধাৰৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰাত যুৱকজনক কিছু সময় পূৰ্বে মেৰাপানীস্থিত CRPFৰ শিবিৰত গোটাই দিয়ে। আৰু ঘটনাৰ সন্দৰ্ভত বাবু গগৈক নগা আৰক্ষীয়ে মাৰপিট কৰি দুৰ্ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকে বসবাস কৰি থকা মাটিখিনি নাগালেণ্ডৰ বুলিহে ভাবুকি দিয়ে। ইপিনে মেৰাপানী সীমান্তত সংঘটিত এই ঘটনাৰ পাছতে চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। আহিছে ঘৰত মোৰ লগত মোৰ গৰু কেইটামানহে আছিলে। মাজতে মই গৈ দম দিলোঁ সিহঁতক। দম দি অহাৰ পিছত সিহঁতৰ পুলিচ আহিছে, মোক ডাইৰেক্ট বন্দুক দেখাইছে। পুলিচে বন্দুক দেখাই চৰ মাৰিছে, থাপৰ মাৰিছে, মাৰি মানে ডাইৰেক্ট ধৰি লৈ গৈছে। এইফালে ডাইৰেক্ট আমাৰ মেইন ৰাস্তা আছে, এইফালে অহা নাই, পাহাৰে পাহাৰে লৈ গৈছে, লৈ গৈ থানাত লৈ গৈছে। তাৰপৰা বেকগ্ৰাউণ্ডত গাঁৱৰ ৰাইজ আছিলে, আমাৰ গাঁৱৰ ৰাইজে সহায় কৰিছে বহুতো। চবে মানে গৈ পিনি কোৱা পক্ষত CRP কেম্পত থৈ গৈছে। তাৰপিছত আমাৰ থানাৰ সকলোৱে সহায় কৰিছে। আপোনাক কোন পুলিচে ধৰিছিলে? নাগালেণ্ড পুলিচে ধৰিছে। নাগালেণ্ড পুলিচে গৈ ডাইৰেক্ট ঘৰৰ পৰা আনিছে। মানে অসম পুলিচ আছিলে। কি কাৰণে ধৰিবলগীয়া হ'ল? কি কাৰণে ধৰিবলগীয়া হ'ল মানে ইহঁতে, মই তাত ধৰক মোৰ গৰু হৈ আছে, মই তিহঁতৰ ঘৰত গ'লোঁ, মোৰ গৰু এটা কাটি দিলে। গৰুটো কটা অৱস্থাত মানে মই সেইখিনি কথা ক'বলগীয়া হৈ গ'ল। তিহঁতক দম দিছোঁ, মই দম দিলোঁ। তাৰপৰা মোক আহি পিনি সিহঁতি কেছ কৰিছে মোৰ ওপৰত। কেছ কৰি 2 মাহৰ আগত কেছ কৰিছিলে। এইটো এতিয়া কেছ নহয়, 2 মাহৰ আগৰ কেছে। আপোনাক ক'ত মাৰিছে? মাৰিছে মোক, চৰ মাৰিছে, ঘৰৰ ওচৰতে মাৰিছে। মোক বেলেগত কোনো মৰা নাই, তাত দম দিছে মোক। তাৰপিছত মাটি কথা কৈছে, তহঁতক মাটি দিছোঁ আমি, কৈছে। সেইটো আচলতে আমাৰ মাটি হয়। সিহঁতি কৈ থাকে আমাৰ মাটি, আমাৰ মাটি। সিহঁতি মেইনলি মাটি কথা কৈ লৈ মোক বহুত দম দিছে তাত। এইটো মাটিত তহঁতি থাকিবলৈ নাপাওঁ, আমাৰ মাটি, তহঁতক খাব দিছোঁ, ব'ব দিছোঁ, থাকিব দিছোঁ। আৰে মাটিখিনি লৈ সিহঁতি সদায় মানে মাটি কথাটো কয়। এতিয়া মোক য'ত থানাত লৈ গৈছে নহয়, বেছি জেং নলিয়াবি গৈছে, মাটি কথা লৈ তহঁতি প্ৰব্লেম উলিয়াই আছে। সেইটোৱে প্ৰব্লেমটো কৈছে। তহঁতি মাটিৰ কাৰণে কাজিয়া লাগি থাকক কৈছে। তহঁতক মাটিটো দিছোঁ যখন তহঁতি থাক কৈছে তাত। আৰে আমি বাৰী পাতি থৈছোঁ, আমাৰ বাৰীহে, সিহঁতি আমাৰ বাৰীৰ মতেতো চলিব ন, সিহঁতৰ মতে কেনেকৈ চলিব? এনেকৈ এইটো সমস্যাটো সদায় চলি আছে এনেকৈ, সদায় নহয়, আজি বছৰ বছৰৰ পৰা চলি আছে এইটো সমস্যা। মেৰাপানীৰ পৰা বিবৰ ৰিপৰ্ট, নিউজ আছাম।